গুড মৰ্নিং গাইজ। বহুত দিনৰ মূৰত আৰু আহি গ'লোঁ। ভিডিঅ' বনোৱা টাইমেই পোৱা নাই। বনাম আমি ক্ৰেজি ভিডিঅ' বনাম, সকলো তাৰমানে কামত আছে, আমাৰ প্ৰমিলাও নাই। চ' আজি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হৈছে মটিভেশ্যন। তাৰমানে কথাটো হৈছে কি, সেইদিনাখন দোকানত গ'লোঁ। দোকানত যাওঁতে আছে ছাবস্ক্ৰাইবাৰ আছে মোৰ, যি 400টাই হওক কিবা এটাই হওক ছাবস্ক্ৰাইবাৰ আছে, ভিডিঅ' চাই ভাল লাগে। কিন্তু সদায় এটা কথা, ইউটিউবাৰ কিবা কিবি একো নাই, ঠাট্টা দিছে, ঠাট্টা দি থাকক, একো আপত্তি নাই। মই ভিডিঅ' বনাই যাম, আপোনালোকে চাব। আপোনালোকৰ মৰমখিনি যথেষ্ট মোৰ কাৰণে, যথেষ্ট। চ' মই ভালদৰে এটা কথা জানো, জীৱনত যদি ডেষ্টিনেশ্যন বোলা বস্তুটো নাথাকে একো নাই। মোৰ ফালৰ পৰা কৈছে একো নাই। চ' ঠাট্টা কৰিছে, মই যদি ঠাট্টা কৰাৰ হয় মই ভিডিঅ' বনোৱাটো বাদ দিওঁ, সেইটো মোৰ কাৰণে বেয়া হ'ব। কাৰণ মই ভাল পাওঁ, মই যিটো কৰি ভাল পাওঁ মই সেইটো কৰিম। কাৰণ কোৱা যে নাই তই এইটো কৰিবই লাগিব, তই সেইটো কৰিবই লাগিব, লিখি থোৱাটো নাই ক'তো। চ' মই যিটো ভাল লাগে মই সেইটো কৰিম। কিন্তু মোৰ এটা ভাল লাগছি, ইউটিউবাৰ নহ'লেও ইউটিউবাৰ বুলি ঠাট্টাটো কৰে, সেইটোৱে ভাল লাগছি। আছে বহুত ডাঙৰ ইউটিউবাৰ আছে আমাৰ অসমত। ফাৰ্ষ্টতে আহিব ডিম্পু, তাৰপিছত আহিব বেতাল দাহঁত, আছে বহুকেইটা আছে। চ' মই এইখন ক'বা গেলি মইতো ইউটিউবাৰ হোৱা নাই, তহঁতে ঠাট্টা কৰছা কৰ, এইখন ভিডিঅ'টো চাবি নহয়। গাত লাগলি কিন্তু বেয়া নাপাবি দেই, মই গাত লাগাকে কোৱা নাই। চ' কম ইথান ভাবি আছোঁ বহুত দিনৰ পৰা। চা ভাই, ভিডিঅ' কৰছোঁ, বেয়া লাগছি কমেণ্ট মাৰবি, একো আপত্তি নাই। কিন্তু চবৰে টাইম আহে একদিন, সেই টাইমটোক ৰখি আছোঁ। সেইটো কথা নহয় যে মই কম দিনত ডাঙৰ ইউটিউবাৰ হৈ যাম। ইউটিউবাৰ মোৰ সেইখিনি ক'লে মোৰ হাঁহি উঠে। কাৰণ হাঁহি উঠাৰ মেইন কাৰণ হৈছে মই নিজে ঠাট্টা দিওঁ আৰু বেলেগত ঠাট্টা নকওঁ। বেয়া শুনি না, চবেই চাব ভিডিঅ'টো, কম পিছত কম, মেনশ্যন কৰি কিনে কম, তহঁতক ফটো দি কিনে মেনশ্যন কৰি কম, গম পাইছা? ঠাট্টা কৰ, একো আপত্তি নাই। কিন্তু ফাৰ্ষ্টতে নিজে কি কৰি আছা সেইটো ভাবি ল, তাৰপিছত বেলেগক ঠাট্টা কৰ। নিজে ঠাট্টা খাই লওঁ, তাৰপিছত বেলেগক ঠাট্টা কৰ। তিথান ক'ব পাৰি হয় আজি মই ছাকচেছ, নিজে ঠাট্টা কৰছোঁ মই, তিথান মই গৰ্বিত, মই নিজক ঠাট্টা কৰোঁ। কাৰণ মোক ঘৰতো জানে অভদ্ৰ বুলি, এৰি দিম তহঁতৰ কাৰণে। কুকুৰটো বহুত আছিল, তাৰে মাজত যে তহঁত দুটা ওলবি মই গমেই পোৱা নাছিলোঁ। ইথান তাৰমানে মই কম্পিউটাৰ ক্লাছত যাব আহিছোঁ, বেছি ডাঙৰ নহয় ভিডিঅ'টো। আৰু জীৱনৰ আৰু এটা কথা মনত ৰাখব, তাৰমানে মা দেউতাৰ গালি থাকিলে জীৱনটোত মটিভেশ্যন আছে, বহুত ডাঙৰ মটিভেশ্যন। মা দেউতাৰ গালি মানে আৰু ভগৱানৰ গালি, চব মটিভেশ্যন বহুত পায়। মা দেউতাৰ গালি কোনোদিনাই অৱহেলা নকৰবা, বেয়া ক'লেও ক'বই আৰু, নিজৰ ল'ৰা ছোৱালীক নকয়নো কাক ক'ব, আমাকেতো ক'ব, একো নাই। চ' এইখান মই আৰু এটা কথা ক'ম, ৰ'ব অলপ, এই গাড়ীগিলা বহুত জোৰে আহে, আহিছে ইমান জোৰে যাব লগা কাৰণ কি? আস্তে গেলেও পাবি জেগাখিনি, এইগিলা বাদ দিলোঁ। তো গাইজ, যিখিনি কথা ক'লোঁ কমেণ্টত জনাব। তাৰপিছত মোৰো কম্পিউটাৰ ক্লাছ আছে, ক্লাছত যাওঁ এতিয়া। তো ভিডিঅ'টো যদি চাই, যদি অলপমান হ'লেও যদি আপোনালোকে বুজি পায়, মটিভেশ্যন পায় মোৰ পৰা, মইতো দিব পৰা হোৱাই নাই মটিভেশ্যন। চ' পালে কমেণ্ট কৰি জনাব। আৰু একদিন এটাই কথা কওঁ, মোৰ ভিডিঅ' চাই বহুতে মাৰিব, বেয়াটো ভাবি নল'ব, কমেণ্ট। তো গাইজ, ভিডিঅ'টো চাই যদি কিবা অলপ হ'লেও যদি বুজি পায়, কাৰণ মোক ঠাট্টা দিয়ে, মোৰ একো আপত্তি নাই। আৰু দিয়ক, মোৰ ভাল লাগে, মই ঠাট্টা দিলে মই হাঁহি দিওঁ। কাৰণ ভাবোঁ মই কিবা এটাতো কৰি আছোঁ, মোৰ কথা ভাববাতো তহঁতৰ তাত টাইম আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব বাটন, চেনেলযোৰ মাৰি দি যাব। আৰু নতুন ভিডিঅ' আহি আছে, ক্ৰেজি ভিডিঅ' বনাই আছোঁ, কেইদিনমান ধৈৰ্য ধৰক। তাৰমানে অলপ কিবা চলি থাকে না প্ৰব্লেম জীৱনটোত, সেই চলি আছে, খতম হৈ গ'লে বনাই আছোঁ। তো গাইজ, এতিয়ালৈ বাই বাই, আৰু আহি আছোঁ।